ফ্ৰেণ্ড আজি মানে আমি এঠাইত গ'লো লাখ লাখ মানুহৰ সমাগম হ'ল চাওকচোন ভিডিঅ'টো শেষলৈকে আৰু গম পাব আমি কি কৰি আছোঁ ভিডিঅ'টো চাওক হেল্ল' ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ৰিকুৱেষ্ট ব্লগ হে গাইছ আজি মানে আমি গৈ আছোঁ চাওকচোন এয়া মানে সকলোৱে ড্ৰেছ পিন্ধি লৈছে মানে মই পিন্ধা নাই মাজত মানে আমি আজি গৈ আছোঁ এটা মানে ডিউটিত মানে চিকিউৰিটি ডিউটিত মানে আজি আমাৰ মামা আহিব মানে চিএম মামা মানে মিটিং এখন আছে মিটিঙত মানে আমি ডিউটি কৰিবলৈ আহিছোঁ আৰু এয়া আমাৰ বন্ধুহঁত আহিছে ৰাকেশ ভাই হিৰক এয়া ৰাকেশ ভাই পুৰা হাত দাঙি দিছে বঢ়িয়া ৰাকেশ ভাই আৰু গাইছ এইফালে আছে সৌৰভ তাৰপিছত আৰু এইফালে হিৰক আৰু মানে গাইছ আগতো বহুত আমাৰ আছে মানে আমি ল'ৰা 25 জনমান আছোঁ এয়া পিছফালেও আছে আগফালেও আছে দেখাই আছোঁ ৰ'ব আৰু গাইছ কেনেকুৱা এটা মানে পৰিৱেশ দেখাই আছোঁ সকলো আৰু গাইছ এয়া চাওকচোন আমাৰ এই সৌৰভ ভাই মানে মোবাইলত ব্যস্ত পুৰা আৰু গাইছ এয়া চাওক আমাৰ লগৰ বন্ধুহঁত মানে আমি বহুত এটা গ্ৰুপ এটা হৈ আছোঁ মোটামুটি মানে 25 জনমান ল'ৰা হ'ব এতিয়া আমি গৈ আছোঁ মানে ক'ত ডিউটি কৰিব যাম চাই থাকক আৰু মানে বহুত মানুহ আহিব বুলি শুনিছোঁ সকলো দেখাম আৰু চাই থাককচোন ভিডিঅ'টো শেষলৈকে ভাল লাগিব চাই থাকক তো ফ্ৰেণ্ড আহি পালোঁ আৰু এয়া চাওক এয়া মানে আপোনাৰ আৰ্মি আহি গৈছে আৰু মানে এইবিলাক আৰ্মি আপোনাৰ ছিকিমৰ পৰা আহিছে বুলি শুনিছোঁ গাইছ আৰু এয়া চাওক মানুহৰ মানে বহুত সমাগম হৈছে এয়া চাওক ৰাইজ ওলাই আহিছে পুৰা মামাক চাবলৈ গাইছ আৰু এইফালে চাওক পুৰা মানে বাছৰ লাইন মই দেখাই আছোঁ ৰ'ব বেক কেমেৰা দি আৰু গাইছ মানুহ মানে মোটামুটি আপোনাৰ 50,000 মান মানুহ হ'ব চাগে এনেকুৱা মানুহ হৈছে আচৰিত আৰু গাইছ এয়া চাওক মানুহৰ কিমান সমাগম বাপৰে বাপ মানে সকলো মানুহ আহিছে আপোনাৰ বুঢ়া পৰা মানে বয়সস্থ মানুহ বহুত আহিছে বয়সস্থ আপোনাৰ মাইকী মানুহ বহুত আহিছে আৰু এয়া চাওক মানে খেতি কৰাই মানে সকলো হাঁহি আছে বঢ়িয়া বঢ়িয়া গাইছ এয়া চাওক মিটিং কৰা আহিছে নি এই যে চেৰপ খাই আৰু বেছি হয় 2-3 কিলোমিটাৰ মান এই গাইছ চাওক কিমান মানুহ মিটিঙৰ মানে মানুহ অলপ দেখাই দিছোঁ আৰু এইবিলাক আছে আমাৰ ছাৰহঁত আমিও ডিউটিত আছোঁ আৰু এইফালে গাইছ এয়া চাওক এই পুৰা দীঘল লাইন বাছৰ লাইন এইফালে চাওক বাছৰ লাইন কিমান বাছৰ লাইন চাওক মোটামুটি শুনামতে 220খনমান আপোনাৰ হেৰি আহিছে বাছ আহিছে আৰু এইফালে চাওক মানুহৰ লাইন ধৰি আছে গাইছ বহুত মানুহ এই মানুহে আৰু গৰম মানুহ বহাৰ কেপাচিটি নাই ইমান মানুহ কি লাগে তাকেইতো এই বাছ আহি মানে আমাৰ কাষত জাম হৈ গ'ল আৰু ফ্ৰেণ্ড আজি বেলেগ চাওকচোন নিমকিৰো পেকেট ওলাই গৈছে গাইছ নিমকি গাইছ মই আচৰিত পালোঁ মানে আজি ফাৰ্ষ্ট দেখা পালোঁ নিমকিৰ পেকেট মানে খাবলৈ একো নাই নিমকি লৈ কিনিলোঁ গাইছ কেনেকুৱা খুলি চাওঁ ৰ'বচোন আৰু গাইছ এয়া চাওকচোন নিমকি মানে ঘৰত বনোৱা নিমকিৰ দৰে বহুত ধুনীয়া বস্তু ওলাইছে দেই মানে আজিকালি প্ৰডাক্টবিলাক ভাল লগা হৈছে মানে নিমকি খাই চাওঁ ৰ'ব আৰু গাইছ এয়া চাওক মানুহ মানে যিমান লাইন আজি মানে শেষ নহয় গাইছ
মানে মানুহ আহিয়ে আছে গৈ আছে মানে আহিয়ে আছে মিটিঙৰ পৰা মানে মামা অহা নাই বুলি শুনিছোঁ মানে ছাৰ হোৱাই নাই মানে মানুহ নধৰা হৈ গৈছে বোলে গাইছ মানে কি কৰিব মানুহ গুচি আহি আছে গৰম বহুত আজি গাইছ ৰ'দ মানে বহুত দিছে আজি কেইদিনমান মূৰত মানে ৰ'দটো দিলে বহুত কাঢ়া ৰ'দ আৰু চাওকচোন কেমেৰা কৰাই মানে কিবা খালি কৈ আছোঁ এই ভিডিঅ' দিছে গাইছ চাওকচোন মানুহৰ ঘৰত লানি নিচিনা ঘৰত গাইছ আৰু ফেনে মানুহজনে চাওকচোন মোক মানে হাত মাৰি মাতি গৈ গৈছে চাওক ধুনীয়া ধুনীয়া গাইছে আৰু ফেন মানে মানুহৰ আজি মানে আহি আছে গৈ আছে আহি আছে আচৰিত মানুহ হৈছে গাইছ মানে বহুত মানে একদম লাইন চাওকচোন বাপৰে বাপ গাইছ আচৰিত মানুহ হৈছে দেই 5 মিনিট ভিডিঅ'টো হ'ব আৰু গাইছ আৰু গাইছ এয়া চাওক পথাৰেদিও মানুহ আহি আছে গাইছ এয়া চাওক পথাৰেদি শ্বৰ্টকাট কৰিছে আৰু গাইছ এয়া গাড়ী চাওকচোন বিজেলি ঘাট পাই ফালে আৰু গাড়ী চাওক লাঙি নিচিনা হোত এইফালে চাই যদি বা গাড়ী আৰু মানুহবিলাক যাই আছে মানে মিটিং শেষ কৰি যাই আছে আৰু ফ্ৰেণ্ড আমি মানে ডিউটি শেষ কৰি আহিলোঁ এতিয়া মানে খোজ কাঢ়িবলগীয়া পাই মোটামুটি 6 কিলোমিটাৰমান হ'ব বাপৰে বাপ গাইছ দোকানো সেনেকুৱা নাই মানে আজি মানুহ বহুত ভিৰ আৰু আমি আজি কি খাই আছোঁ এয়া কাটা নিমকি পেকেট আৰু হ'লে জেলি দিছোঁ জেলি দি মিক্স কৰি ভেলপুৰি টাইপ খাই আছোঁ আৰু আহিছে আমাৰ সৌৰভ ভাই কেনে লাগছে আহি ঠিকে আছে মানে কি পানী অসুবিধা ইয়াত পানী চানী খাব নোৱাৰি জনসংখ্যা কম মানে আমি ঘৰত ঘৰ মানুহৰ তাত যাই পানী খুজি খাই আহিলোঁ আৰু এইবিলাক খালোঁ দোকানো সেনেকুৱা নাই অনলাইন নাই কিবা নাই বহুত য'ত ভাল লাগিল আৰু ফ্ৰেণ্ড সকলোৱে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব সকলোকে আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম লগ পাম নেক্সট ভিডিঅ'ত